নমস্কাৰ জুন মাহৰ ষ্টেটমেন্টৰ ভিডিঅ'ত মই APDCLক এটা ৰিকুৱেষ্ট কৰিছিলোঁ যে ষ্টেটমেন্টৰ ক্যালকুলেশন ভালকে বুজাই দিলে উপভোক্তাৰো বুজিবলৈ সহজ হ'ব আৰু জুলাই মাহৰ ষ্টেটমেন্টত আপোনালোকে এই চেঞ্জটো দেখা পাব যোনটো নিশ্চয় প্ৰশংসনীয় মই এইটো ক'ব বিচাৰো যে APDCLে বহুত ভাল কাম কৰিছে আপোনালোকৰ যদি এতিয়াও কিবা কোৱেশ্চন আছে তেনেহলে ওপৰৰ লিংকৰ ভিডিঅ'টো চাব কিন্তু জুন মাহৰ দৰেই জুলাই মাহৰ ষ্টেটমেন্টতো দেখা পালো এডজাষ্টমেন্টত 19 টকা 84 পইচা লিখা আছে এইটো ইনভেষ্টিগেট কৰিবলৈ আকৌ এবাৰ মই পঠালো ইমেইল APDCLক আৰু ৰেসপন্স আহিল 2 দিনৰ ভিতৰত চাব যে ইমেইলত APDCLে লিখিছে যে এই এডজাষ্টমেন্টটো মে মাহৰ পৰা FPPPA চাৰ্জ ক্যালকুলেট কৰা হৈছে যোনটো জুন জুলাই আৰু আগষ্ট মাহৰ ষ্টেটমেন্টত দেখা যাব জুলাই ষ্টেটমেন্টটো চাব APDCLে আগৰ পোষ্টপেড বিলৰ দৰে কৰিছে যোনটো আকৌ ভাল কৰিছে কনজাম্পশন হিষ্ট্ৰীটো এইবাৰ কোনো ভুল দেখা পোৱা নাই আজিৰ ভিডিঅ'টো ইমানে ধন্যবাদ ভাল থাকিব